হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আহিছোঁ মাজুলীলৈ। মাজুলীত বৰ্তমান দলং বনাই থকা হৈছে। মাজুলী আৰু লখিমপুৰ জিলাৰ সংযোগী দলং, আৰু কেনেদৰে বনাইছে আমি তাকে চাবলৈ যাওঁ ব'লক। গৈ আছোঁ বৰ্তমান মাজুলীলৈ। চেনিমৰা ঘাটৰ পৰা আমি সোৱণশিৰি পাৰ হ'ম। এই সোৱণশিৰি পাৰ হোৱাৰ পাছতে আমি পাম মাজুলী। আৰু এয়া ফেৰীত উঠি আছোঁ, আমি গৈ আছোঁ বৰ্তমান। ইয়াৰ বহুত গভীৰ পানী। এই গভীৰ পানীত গৈ ভালো লাগে ফেৰীত উঠি। আপোনালোকে নিশ্চয় উঠি পাইছে চাগে। কিছুমানেতো উঠিবলৈ বহুত ভাবিয়ে থাকে, উঠিবলৈ পোৱা নাই। গতিকে আমি উঠিছোঁ, ভাল লাগিছে। মই এই মাজুলীলৈ কেইবাবাৰো আহিছোঁ বাৰু, বিশেষকৈ ফেৰীত উঠিবলৈকে আহোঁ। উঠি বহুত ভাল লাগে। সেইটো কাৰণে আমি বাইক লৈ আহিছিলোঁ। এই বাইকবোৰ চব উঠি আছে, আমাৰ সকলো বাইকবোৰ ইয়াতে আছে। গতিকে আমি অলপ দেৰি পিছতে মাজুলী পামগৈ। আমি মাজুলীত বাইক লৈ গুচি যাম ইটো পাৰ পোৱাৰ পাছতে। গতিকে আমি কেনেধৰণে এই মাজুলী দৃশ্য আপোনালোকে চাই ভাল পাব, চাওঁচোন ব'লক। এতিয়া আমি পালোহি ঘাটত। এয়া চাওক, এয়া মাজুলীত বনাই আছে এয়া দলং খুটা বনাই আছে। মই এয়া দেখুৱাইছোঁ আপোনালোকক, দেখিছে নিশ্চয়। কেনেকুৱা দেখিছে, সদায় ৰিং আকাৰতে বনাই আছে এয়া মাজুলীত দলং। চাওক এয়া কেনেকৈ কাম কৰি আছে, চাওকচোন, চাওক আপোনালোকে। বহুত ধুনীয়া কাম হ'ব, আৰু অতি সোনকালে দলং হ'বই। তো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে 24 চনত হ'ব লাগে বুলি কৈছে। সেইকাৰণে জোৰদাৰ কাম চলি আছে ইয়াত। চাওক, এইটো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।